কি খবৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি থাম্বনেইল দেখি গম পাইছে আমাৰ আজি এনিভাৰ্চেৰী। তাকে আজি 14টা বছৰ পাৰ কৰিলোঁ সুখে দুখে। তাকে সকলোৱে আশীৰ্বাদ বিচাৰিছোঁ, সকলোৱে আশীৰ্বাদ কৰিব যাতে আহি থকা দিনবোৰ আমাৰ সুখ শান্তিৰে ভৰি পৰক। তাকে আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব। তাকে আজিনো এনিভাৰ্চেৰী বুলি একো বিশেষ একো নাই আৰু ঘৰতে মানে ঘৰকেইটাই ভাত এসাঁজ বনাই ভালকৈ খাম আৰু সেয়াই আৰু বিশেষ একো নাই। ওলাই যোৱাও কোনো প্লেনিং নাই বাৰু এতিয়ালৈকে বৰ্তমান। আৰু মানুহজনে ক'বলৈ গ'লে এইবোৰ ছাৰপ্ৰাইজ দিবও নাজানে। আজিলৈকে 14 বছৰ হ'ল কোনোদিনা ছাৰপ্ৰাইজ দিও পোৱা নাই, আশাও নকৰোঁ বাৰু, দিও পোৱা নাই সেইকাৰণে আশাও নকৰোঁ। একো নাই, গিফ্টটো ডাঙৰ কথা নহয়, মানুহৰ মৰম চেনেহখিনি বহুত ডাঙৰ কথা। আৰু মানে যিখিনি মোক মৰম চেনেহ তেওঁৰ পৰা পাওঁ সেইখিনি মোৰ কাৰণে বহুত মানে টকা পইচাটো মেইন নহয়, মানুহৰ যিখিনি মানে মই সুখ শান্তি অনুভৱ কৰোঁ সেইখিনিয়ে বহুত ডাঙৰ কথা। তাকে এয়া আমাৰ দিনটো আৰম্ভ হ'ল আৰু আজি এনেই ভিডিঅ'টো বনাওঁ বুলি ভাবিলোঁ। ভিডিঅ' এটা কি কৰোঁ চাই থাকক। দিনটোনো কেনেকৈ এনিভাৰ্চেৰী মুঠতে পাৰ হয় আৰু নাজানো আৰু দিনটো কি হয়। এয়া আৰম্ভ কৰিছোঁ আৰু এতিয়া মই ভাত পানী বনাবলৈ যা যোগাৰ কৰোঁগৈ আৰু লাহে ধীৰে। কি কৰোঁ চাই থাকিব, সকলোৱে মোক আশীৰ্বাদ কৰিব, আমাৰ দেউতাক সকলোৱে আশীৰ্বাদ কৰিব যাতে আহি থকা দিনবোৰ ভালে কুশলে পাৰ হয়। তাকে চাই থাকক আৰু দিনটো কি কৰোঁ। এইফালে এয়া মানুহজনে এয়া কুটা বচাত লাগিলে দেখিছে ন, এয়া কোমোৰা কাটি আছে। ক'লেও নুশুনে, মই কৈছোঁ আপুনি নালাগে মই কৰিমচোন, নাই নুশুনে। তেওঁ সদায় মানে সেইটো অভ্যাস আৰু মানে অভ্যাসেই হৈ গৈছেগৈ মানে সদায় সেই যোৱা সময়ত অফিচলৈ ওলাই যোৱা সময়ত তেওঁ মানে মোক আৰু পাচলিকেইটা কাটি থৈ যাবই আৰু মানে। তাকে তেওঁ এয়া এইফালে কাটি থৈ গৈছে, তাকে কৈছে তুমি বনাবা, মই এয়া চব কাটি বাচি থৈ গৈছোঁ বোলে। তাকে তেওঁ এতিয়া ওলাই যাব, কাম আছে যিহেতুকে। এইফালে এইটো সৰুটো দেখিছে নাই, সৰুটোকো ক'লে নুশুনে, ঝাৰুটো লৈ ঘৰ সাৰি দিছে, মাকক মানে সহায় কৰি দিছে পূৰা। ইমান সহায় কৰি দিয়ে বেয়া লাগি যায়গৈ। নুশুনে কথা ক'লে মানে, সি সহায় কৰিবই আৰু সদায় ঘৰটো সৰাৰ সময়ত সি ঝাৰু এটা লৈ খুব সাৰিব, মই এফালে সাৰি থাকিম সি এফালে সাৰি থাকিব। আকৌ কাঁহী বাতি ধুই দিবগৈ, কাঁহী বাতি ধোৱাৰ সময়তো সি যি কৰি থাকক লাগিলে দৌৰ মাৰি আহিব কাঁহী বাতি ধুবলৈ। এয়া চাওকচোন দেখিছেনে বাৰু, এইবোৰ মানে কৈছোঁ নহয়, এইফালে দেউতাক এইফালে ল'ৰা, মানে নক'ব আৰু মোক আৰু ইয়াতকৈ সুখ শান্তি কি লাগে ন। এয়া দেখিছে নাই একদম মানে পূৰা দেখিলে একদম দুইটাই দেখিছে নাই কেনেকুৱা কাম কৰি দিছে মোক, আৰু তাতকৈ কি লাগে আনন্দ তাতকৈ আৰু মানে কৈছোঁ নহয়। এতিয়া মানুহজনে একদম চব কুটি বাচি থৈ গ'ল। এয়া দেখিছে নাই চব মাংস বনাম, তাকে এহেঁতকেইটাই কৈছে পোলাও অকণ খাই বুলি, তাকে বনাওঁ তাহাঁতকে খুৱাওঁ এনিভাৰ্চেৰী বুলি। তাকে বনাবলৈ যা যোগাৰ কৰিছোঁ আৰু এয়া ভাজিকণ হ'লেই বাৰু। তাকে এতিয়া বনাই লওঁ তেতিয়াহ'লে। বনাই মেলি এইকেইটা এতিয়া টিভি চাই আছেগৈ সকলোৱে। সিহঁতি দেউতাই কি ক'ত গ'ল জানো, দেউতা এইয়া চুনু হাই কৰি দিয়া চবকে। আজি স্কুল বন্ধ ইহঁতৰ, আজি বুদ্ধ পূৰ্ণিমা, স্কুল বন্ধ, সেইকাৰণে একদম টিভিটোকে চাই আছে। ই মোক একদম বহুত সহায় কৰিলে বেচেৰাটোৱে। এয়া দেউতা এইফালে কিবা কিবি কৰি আছে, এয়া পূৰা দেউতা একদম কিবা কিবি কৰি আছে। মই তেতিয়াহ'লে ভাত পানী বনাই লওঁ। পিনা বনাই ৰেডি হ'ল, ৰেডি হৈও এয়া দেউতাকো দিলোঁ এতিয়া খাবলৈ। এয়া দেউতাই খাই আছে, প্ৰথমে দেউতাক দি লৈছোঁ, মানুহজন নাই অহাই নাই বাৰু। তাকে মানে ছাৰপ্ৰাইজ দিবলৈ মোৰ লগৰ এজনীও ওলালহি, তাকে ব'লক আপোনালোকক দেখাম কোননো আহিছে। মনটো ভাল লাগি গ'ল, এনেকুৱা মানে স্পেচিয়েল দিনত মানে কোনোবা এটা ওলালেহি মনটো সঁচাই মানে বিৰাটেই ভাল লাগে। ব'লকচোন আপোনালোকক দেখাম বাৰু কোন আহিছেনো। এইয়া মোৰ এনিভাৰ্চেৰী বুলি কোন আহিছে চব হাই কৰি দিয়া, চবকে হাই কৰি দিয়া। আমাক দেখি আছে চবে। এইজনী অকণমানিজনী আহিছে, আমাৰ নামটো কৈ দিয়া, চবকে নামটো কৈ দিয়া। হয় নি, অৰ্চিতা বৰা ন, ইমান মই যাম তোমাৰ বাৰ্থডেত মই যাম আকৌ। হয় নি, অঁ বেলুন বান্ধি দিব, মই যাম না তোমাৰ বাৰ্থডেলৈ। কেলৈ নিব, ময়ো কিবা এটা তোমাক দিব লাগিব নহয়। হেণ্ডেল হয়, কেণ্ডেল ন, কেণ্ডেল ফু কৰি দিবা নি। তোমাৰ কেতিয়া বাৰ্থডেটো কেতিয়ানো? ডিচেম্বৰত বাৰ্থডে, যাম দেই। তুমি মানে আমাক এতিয়াই মাতিলা ন, আৰু দাদাকেইটাক লৈ যাম নে কি? দাদাকেইটাক লৈ যাম।
তাই খেলি আছে পূৰা। তাৰপিছতে এই লগৰ এজন মোৰ এনিভাৰ্চাৰী খালীকৈ নগ'ল যিহেতুকে তাই আহিলে মনটো ভাল লাগিলে। পিংকি ক'বলৈ নিদিওঁ তোৰ তাই লাজ কৰিছে, তাই জীয়েকে লাজ নকৰে, পূৰা ধুনীয়াকৈ কথা কৈছে, তাই আকৌ লাজ কৰিব আকৌ। একো নহয় কি কেলৈ হ'ব, একো নহয়। অ' ধেত সেইবোৰ নকবি। এজনী পূৰা খেলাত ব্যস্ত এতিয়া একদম মানে তাই বিৰাট ফূৰ্তি আৰু। এইফালে আমি এতিয়া খাবলৈ বহিছোঁ, মানে চবকে দি আজৰি কৰিলোঁ আৰু ল'ৰা ছোৱালীকেইটাকো খোৱালোঁ, মানুহজন দেউতা সেয়া চবকে খুৱাই মেলি আজৰি কৰি আমি দুজনী এয়া বহিছোঁ। তাকে এনিভাৰ্চাৰী দিনা মানে কোনোবা এটা আহিলে মনটো ভালো লাগে। তাই ওলালেহি সেইকাৰণে একেলগে এয়া খাইছোঁ আৰু ঘৰত যি বনালোঁ, যেনেকৈ বনালোঁ তেনেকৈ তাইকো আৰু খুৱাইছোঁ আৰু মুঠতে। তাকে আমি খাই লওঁ তেতিয়াহ'লে। এয়া একদম খাই বৈ আজৰি হৈ ধুই মেলি চব আজৰি হৈ মানে এয়া বিচনাত অকণমান পৰিছোঁ এতিয়া। তাকে এয়া দেখিছে নাই কথা লেকচাৰ মাৰি আগৰ দিনৰ কথা মনত পৰি গৈছেগৈ মানে। এই মোৰ স্কুল ফ্ৰেণ্ড, কলেজ ফ্ৰেণ্ড একদম সৰুৰ পৰা একেলগে মানে। তাকে ভাল লাগে মানে আগৰ দিনবোৰ মনত পৰি যায়। এয়া দেখিছে নাই অকণমানিজনী মানে বিৰাট ভাল পাইছে তাই মানে। আজিৰ দিনটো মানে ইমান ভাল ধৰণে পাৰ হ'ল, তাকে বহুত ভাল লাগিলে মানে মনটো। এইয়া এইফালে চুনু আহিছে, এইফালে তাই মানে ফ্লাক্সত পানী খাইছে পূৰা। এইয়া এতিয়া সিহঁতি এয়া যাবলৈও ওলালে। তাকে অকণমানিজনী এয়া গৈছেগৈ। তাকে সিহঁতক আগবঢ়াই লওঁ তেতিয়াহ'লে, লগতে ভিডিঅ'টো ইমানতে সামৰিম আৰু। বাই বাই।